নমস্কাৰ। ১৪৬ ধাৰা। আচলতে ১৪৬ ধাৰাটো কি বস্তু আপোনালোকে নিজেও জানে অথবা আনৰ মুখৰ পৰা কোৱা শুনিছে যে ১৪৬ ধাৰা প্ৰয়োগ কৰিছে। ফৌজদাৰী কাৰ্যবিধি আইন অৰ্থাৎ ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ ছেকশ্যন 144 ধাৰা ১৪৬ত উল্লেখ কৰা হৈছে যে জিলা এখনত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অথবা জিলা ন্যায়াধীশে ১৪৬ ধাৰা প্ৰয়োগ কৰাৰ ক্ষমতা আছে। যদি কোনো এখন জিলাত বা জিলাখনৰ কোনো এটা অঞ্চলত অপ্ৰীতিকৰ ঘটনা, ধৰ্ণা, আন্দোলন অথবা সামাজিক পৰিৱেশ বিনষ্ট হোৱা কোনো ঘটনা হোৱাৰ আশংকা থাকে, তেনেহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে সেই অঞ্চলটোত ১৪৬ ধাৰা প্ৰয়োগ কৰিব পাৰে। যদিহে কোনো এটা অঞ্চলত ১৪৬ ধাৰা প্ৰয়োগ কৰা হয়, তেনেহ'লে সেই অঞ্চলত ৪জনতকৈ অধিক লোকে একেলগে ঘূৰা ফুৰা কৰিব নোৱাৰিব, ৰাজহুৱা স্থানত একেলগে কোনো ধৰণৰ আলোচনা বিলোচনা কৰিব নোৱাৰিব। কোনো লোকে নিজৰ লগত অস্ত্ৰ শস্ত্ৰ ৰাখিব নোৱাৰিব বা অস্ত্ৰ শস্ত্ৰ এঠাইৰ পৰা আন ঠাইলৈ নিব নোৱাৰিব। আপোনালোকে জানে যে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোটেই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেকুৱা ঘটনাৰ সময়তো জিলা এখনৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অথবা জিলা ন্যায়াধীশে ১৪৬ ধাৰা প্ৰয়োগ কৰাৰ ক্ষমতা আছে। ১৪৬ ধাৰা যদি প্ৰয়োগ কৰে, তেনেহ'লে সেই ধাৰাৰ বিৰুদ্ধে যদি কোনো লোকে কাৰ্য কৰে, তেনেহ'লে ভাৰতীয় দণ্ডবিধি আইনৰ ছেকশ্যন 107 অৰ্থাৎ ধাৰা ১০৭ আৰু ছেকশ্যন 151 অৰ্থাৎ ধাৰা ১৫১ৰ অধীনত সেই লোকজনক ১ বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা আছে। বন্ধুসকল, জিলা ন্যায়াধীশ অথবা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ কোনো এটা অঞ্চলত ২ মাহ পৰ্যন্ত ১৪৬ ধাৰা প্ৰয়োগ কৰাৰ ক্ষমতা আছে। আৰু যদি তেওঁ ভাবে যে এই সময়সীমা বঢ়াব লাগে, তেনেহ'লে তেওঁ ৬ মাহ পৰ্যন্ত ১৪৬ ধাৰা প্ৰয়োগ কৰিব পাৰে। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। সাৱধান হৈ থাকিব, সজাগ হৈ থাকিব। ধন্যবাদ।